চাওক বগৰী কিমান সুন্দৰ হৈ গছত লাগিছে, কিমান বগৰী লাগি আছে গছত। এইটো হ'ল বল বগৰী। বগৰী আমি খাব বিচাৰোঁ, সকলোৱে খাব বিচাৰোঁ, চাই পিনেও ভাল লাগে। বজাৰতো চাহিদা আছে। আৰু বগৰী যদি কোনোবাই বাণিজ্যিকভাৱে কৰিব বিচাৰে, ইয়াত চাই আছে আপোনালোকে কেনেকৈ বগৰীবিলাক লাগি আছে, কি সুন্দৰ বগৰী। ইয়াত এটা আছে বল বগৰী আৰু আনটো আছে ভাৰত সুন্দৰী। বল বগৰী এইটো ডাঙৰ ডাঙৰ হয়, আৰু বল বগৰী কি হয়, এইটো অলপ লেট ছিজনত হয়। কিন্তু ভাৰত সুন্দৰী যিটো বগৰী হয়, সেইটো ফাৰ্ষ্ট ছিজনত হয়। মই আপোনালোকক কোৱা নাই যেন বল বগৰী লগাব নালাগে, মই কথাখিনি কৈ দিছোঁ। আপোনাৰ যোনটো ভাল লাগে সেইটো আপোনালোকে লগাব। বল বগৰীটো কি হয়, লেট ছিজনত লাগে। মই আগতে কৈছিলোঁ লেট ছিজনত বল বগৰীটো আহে। লেট ছিজন অহাৰ কাৰণে ইটোৰ বজাৰ দাম কম থাকে, 40ৰ পৰা 50 টকা কেজি থাকে। সেইকাৰণে মানে অলপ টকাটো কম আহে। আৰু ভাৰত সুন্দৰী যিটো, এইটো আপোনালোকে জানি নিউ আপডেট আহিছে। ভাৰত সুন্দৰী বগৰীটো দেখিবলৈ বহুত ভাল, খোৱাটো বহুত ভাল। বল বগৰীটো বহুত ভাল, মিঠাই লাগে। কিন্তু ভাৰত সুন্দৰী নিউ আপডেট আহিছে, এইটো বহুত হৈ গছত। তো ফাৰ্ষ্ট ছিজন অহাৰ লগে লগে তেওঁ মালটো বিক্ৰী কৰিব পৰা যায়, যাৰ ফলত তাৰ দামটো বেছি থাকে। এইটোৰ ভাৰত সুন্দৰী যিটো বগৰী আছে, ৰঙা বগৰীটো চাই আছে আপোনালোকে, এইটো বগৰীৰ দাম থাকে 60ৰ পৰা 70 টকা। পাইকাৰী দাম কৈ আছোঁ মই, 60ৰ পৰা 70 টকা পাৰ কেজি থাকে। এইটো আপোনালোকে লগাব পাৰে। যদি আপোনালোকে 1 বিঘা মাটি লগাই বল বগৰী লগাই বা ভাৰত সুন্দৰী লগাই, যোনটো আপোনালোকৰ পচন্দ সেইটো লগাওক। কিন্তু মই ৰিকমেণ্ড কৰোঁ, হয়তো নিউ আপডেট আহিছে ভাৰত সুন্দৰীটো, সেইটো লগাওক, এইটো বহুত ভাল হ'ব। বল বগৰীটো বহুত পুৰণা বগৰী হয়, আগৰ পৰা মানুহে কৰি আহিছে। আৰু এইটো লেট হোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈ পৰে মানুহৰ। মাজে মাজে কি হয়, পোক হৈ যায় যেতিয়া বৰষুণ আৰম্ভ হৈ যায়, কাৰণ এইটো হয়তো লেট ছিজন লাগি যায়, যাৰ ফলত পোকো হৈ যায়। মই ৰিকমেণ্ড কৰোঁ যেন আপোনালোকে যদি লগাই তেনেহ'লে ভাৰত সুন্দৰীটো লগাওক, মিছ ইণ্ডিয়া বুলি কোৱা হয়, সেইটো লগাওক। সেইটো লগালে বহুত ভাল হ'ব। 1 বিঘা মাটিত মিনিমাম 5 লাখ টকা বিক্ৰী কৰিব পাৰিব, সেইটো লগাব পাৰিব। 1 বিঘা মাটিত আপোনালোকৰ গছ পুলি লাগিব 300 মান লাগিব। যদি পুলি দৰকাৰ হয়, যদি আপোনালোকে এনেকৈ বাগান কৰিব বিচাৰে, তেনেহ'লে কণ্টেক্ট কৰক, কমেণ্ট কৰক। পুলি আছে এভেইলেবল, ভাৰত সুন্দৰীৰ পুলি আছে, বল বগৰীৰ পুলি আছে। পুলি নিব পাৰে, খেতি কৰিব পাৰে, বাণিজ্যিকভাৱে কৰিব পাৰে, টকা ইনকাম কৰিব পাৰে।